আৰু ইফালে ডাঙৰ মাছ ভাজিব ল'লোঁ মানে কালি এটা দেখোৱা নহ'ল আৰু এখন ডাঙৰ মাছ ভাজি আছোঁ বাচিব না বাচিব এতিয়া হা নাজানো তো নমস্কাৰ বন্ধুসকল এতিয়া পথাৰৰ কামটো শেষে হ'ল আৰু পথাৰৰ কাম শেষ হৈ পিনে মই ঘৰ মানে খুচৰা খাচৰা কামটো কৰি আছিলোঁ আৰু কৰি পিনে জাষ্ট মানে ইয়াত অলপ বহিছিলোঁ মানে মই জাষ্ট বহিছিলোঁ আৰু ইয়াতে মানে মোক লোকেলে কল দি আছে কি যাবলৈ দোকানত এই গৰমত দোকানত যাব লাগে এই চাহ খাবৰ কাৰণে বুলি চাহপাত আনে চিনি আনে বিস্কুট আনে গ'লে এনেকুৱা কৰি যাবৰ কাৰণে মানে পঠাই দিছে মানে এই পকেটত পইচা পূৰা লৈছোঁ আৰু এনেকুৱা কৰি যাব লাগে এতিয়া মানে জাষ্ট বহিছিলোঁ পূৰা গৰম পূৰা কাম হৈ গ'ল কাম কৰি থাকোঁতে মানে কি জেন্সে মানে কাপোৰটো মানে কি কয় মানে বিহু কাপোৰ বনাবৰ কাৰণে পূৰা কাপোৰটো চালাই আছে মানে এই যিসকল মানে আহিছে মানে চালাবা ইহঁতক মানে চাহ খুৱাব লাগে মানে আমাৰ এনেকুৱা কৰি মানে নিয়ম আছে না এইটো কাৰণে মানে চাহ খুৱাব লাগে যাৰ দোকানত যায় এনেকৈ আনিবি এইটো যাব লাগে পূৰা গৰমত যাব লাগিব কিন্তু উপায় নাই তো ধীৰে কৰি নাথাকোঁ মই এতিয়া মানে দোকানত যাম আৰু আজিৰ ভিডিঅ'টো কেনেকুৱা হ'ব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰি পূৰা শেষলৈকে চাই থাকক তো ব্লগ আজিৰ ভিডিঅ'টো আমি আৰম্ভ কৰোঁ আৰু যি গৰম দিছে বন্ধুসকল চাওক পূৰা গৰম ৰ'দ চাওকচোন বাবা এনেকুৱা কৰি ফিল্ডে পাৰ হৈ যাব লাগে দোকানত মই গৈ আছোঁ পূৰা গৰম হ'ল চাওকচোন বাপৰে তো বন্ধুসকল যি গৰম আৰু গৰমত কাম কৰা বহুত কষ্ট কি ক'ম মানে পথাৰৰ কামটো শেষ আৰু মানে ঘৰৰ কাম খুচৰা খাচৰা কাম মানে কৰি থাকিব লাগে আৰু পিনে পূৰা লৈছোঁ হাতত মানে বিস্কুট আৰু চিনি লৈ পিনে গৈ আছোঁ তো ঘৰত আহিলোঁ আৰু এতিয়া মানে গৈ আছোঁ মই জি এন চি কি কাপোৰ মানে বনোৱাৰ কাৰণে ৰেডি কৰি আছে মই যাম এতিয়া আপোনাক মই দেখুৱাই দিম তো বিহু কাপোৰ চালাই আছে মানে বিহু কাপোৰ বনাব বোলে এতিয়া মানে পূৰা গৰম মই মানে ছাতা ল'ব আহিছোঁ ছাতা লৈ যাম মানে জি এন চি কৈ ইমান গৰম হ'ল না এতিয়া পূৰা হাতত ছাতা লৈ পিনে মই গৈ আছোঁ ছাতা দিব লাগিব ইমান গৰম হ'ল বাবা আৰু বন্ধুসকল ইপিনে চাহ বনাবা মোৰ কাম চাওক ইমান গৰমত জিঅ'ত চাহ বনাই আছোঁ মানুহ ইমান নাই না তাৰ কাৰণে অলপমান চাহ বনাই আছোঁ দিয়ক তো বন্ধুসকল এতিয়া মানে এইটো ডিম দেখা পাইছে না মানে আমাৰ ওচৰতে মানে উচুম লৈছিলোঁ এই বাকীটো মানে চাব হৈ গ'ল এই একটো মানে ফুটো নাই বেয়াই হৈছে নেকি কি মানে এইটো মানে আমি খুলিও চাং ইয়াত মানে কি আছে আৰু কি না এতিয়াও জি এন চি ফটো হা ফটোটো কি আছে চাবাই আছে কি কান্দি আছে টিক টিক কৰা এৰা কান্দি আছে কি দূৰ ফটো মিটা কিবা আছে এই চাবাই আছে না খোলা খোলা এই মাহিৰিটো আমাৰ মস্ত খাৰাপ হে চালা ইস বাচ্চা হ'ব নহ'ব এইখন নাজানো গৰম কি কাপোৰ থ'ব লাগিব আমাৰ মাহিৰিটো বহুত খাৰাপ এই ভগৱান এনেকুৱা হৈ আছে বাপৰা বাচ্চা বাচিব না বাচিব এতিয়া হা নাজানো বাচিব চাগে এই মাহিৰ লগত থ'বলৈ পালে চাংহাত এই পূৰা টেষ্ট লাগি গ'ল আৰু ইফালে মানে এতিয়া যাৱাইছোঁ আগতে কিন্তু ৰোৱাহে নাই আৰু আজি ৰুম এতিয়া চাওক ইমান কিবা হৈ গ'ল চিপাই গাজি গ'ল কেনেকুৱা হৈ গ'ল চাওক আৰু ইফালে কমলা গছ আছে বহুত চালুক চাৰ আছে ফুল চাৰ আছে কি যে আছে ইয়াত কৰি আহিলোঁ কমলা গছ আৰু কেইটামান আছে চাওক এইপিনে ইমানে আৰু পূৰা ভাগৰ লাগিলে আৰু গাইজ মাছৰ মানে বাকলিটো গুচাইছোঁ এনেকৈ চেগুন পাতত কৰিলে মানে ভাল হয় আৰু ইয়াৰ বাকলিবিলাক গুচাবৰ কাৰণে আপোনালোকে একবাৰমান কৰি চাবচোন ভাল না বেয়া মোকতো ভালে লাগে কিন্তু আপোনালোকক কেনেকৈ নাজানো আৰু সেনেকৈ ভাল হয় চাওক তো বন্ধুসকল এতিয়া মানে পিঠা বনাবৰ কাৰণে পিনে পূৰা জি এন চি নাৰিকল কাটি আছে এইটো চাওক সৰু সৰু কৰা এইবিলাক চাওকচোন মানে নাৰিকলটো ৰুকিছিলোঁ কিন্তু কমলা কাৰণে এনেকা হৈ যায় কেনেকুৱা চাং তাৰ কাৰণে আৰু সৰু সৰু কাটি আছোঁ হয় দিয়ক কমলা নাৰিকল না চাওক এইটো ঢাপ হৈ আছে মানে কমলা একদম কমলা চাওকচোন আৰু ইফালে ডাঙৰ মাছ ভাজিব ল'লোঁ মানে কালি এটা দেখোৱা নহ'ল আৰু এখন ডাঙৰ মাছ ভাজি আছোঁ এইখিনিয়ে মাছ অলপখিনি কিন্তু মানুহ বেছি আছিল আজি